R15 V4 বাইকখনৰ প্ৰাইচটো হৈ গ'ল 1,99,208 টকা। আজি এখন বাইকৰ ওপৰত ৰিভিউ কৰিব গৈ আছো আৰু ইয়াতে ডাউন পেমেন্ট ৰাখিছো আপোনালোকৰ তিনিটা ডাউন পেমেন্ট 25,600, 60,000 আৰু 1 লাখ টকা। গোটেইটাৰ EMI কিমানকৈ আহিব ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব, তেতিয়াহে সম্পূৰ্ণকৈ গম পাব। আৰু লেজেণ্ডাৰী বাইকখনৰ বিষয়ে অকল ষ্টুডেণ্টৰ কাৰণে ভাল নে সকলো কাৰণে ভাল, গোটেইখিনি কাৰণে এই ভিডিঅ'টো বনোৱা হৈছে, গতিকে ভিডিঅ'টো চাবলৈ নাপাহৰিব লাষ্টলৈকে। ইঞ্জিনটো হৈ গ'ল 35cc লিকুইড কুলেট ইঞ্জিন হয়, পাৱাৰ প্ৰডিউচ কৰে 18.1 bhp 10,000 rpm আৰু টৰ্কটো হৈ গ'ল 14.2 নিউটন মিটাৰ 7,500 rpm প্ৰডিউচ কৰে। আৰু মাইলেজ যদি চাওঁ কোম্পানী ক্লেমৰ মতে 48 to 50 কিলোমিটাৰ এক্সুৱেল আৰু সিমানে দিয়ে। আৰু টপ স্পীড বাইকখনৰ হৈ গ'ল 155 কিলোমিটাৰ। আৰু গিয়াৰ বক্সৰ যদি চাওঁ 6 স্পীড গিয়াৰ বক্স, ব্ৰেকিং চিষ্টেমটো ডুৱেল চেনেল ABS, টায়াৰ চাইজটো হৈ গ'ল ফ্ৰণ্টত 100/80 ছেকশ্যনৰ আৰু বেক চকাটো হৈ গ'ল 140/70 ছেকশ্যনৰ 17 ইঞ্চ হুইলৰ লগত টিউবলেছ টায়াৰ হয়। আৰু ছাছপেনশ্যন যদি ফ্ৰণ্টৰ ছাছপেনশ্যনটো চাওঁ আপচাইড ডাউন ছাছপেনশ্যন আৰু বেক চাইডটো হৈ গ'ল মনোচক ছাছপেনশ্যন। অভাৰঅল বাইকখনৰ ৱেইটটো হৈ গ'ল 141 kg, চিট হাইট হৈ গ'ল 815 mm আৰু গ্ৰাউণ্ড ক্লিয়াৰেন্স হৈ গ'ল 170 mm। ফিউল টেংক কেপাচিটিৰ বিষয়ে যদি চাবলৈ যাওঁ 11 লিটাৰ আৰু ইনষ্ট্ৰুমেণ্ট কনছলটো ফুল্লি ডিজিটেল ডিছপ্লে উইথ ব্ৰাইটনেছ কণ্ট্ৰল আৰু মোবাইল কানেক্টিভিটিৰ লগতে কুইক চিষ্টাৰ আদি বহুতখিনি ফিচাৰ্ছ আছে বাইকখনত। আৰু লাইটৰ ছেটআপটো যদি চাওঁ তেতিয়াহ'লে LED প্ৰজেক্টৰ হেডলেম্প দিছে ফ্ৰণ্টত, দেখিছেই LED প্ৰজেক্টৰ হেডলেম্প লগত DRL আৰু ছিগনেল লাইটখিনি ফুল্লি LED হয়। আৰু বাইকখনৰ যোনটো লুকছ হয় জবৰদস্ত লুকটোৰ কাৰণে আমাৰ ডেকা চামখিনিৰ কাৰণে বহুত প্ৰিয় বাইক হয়, সকলোৰে সপোনৰ বাইক। আৰু 155 ছেগমেণ্টৰ আজিলৈকে এনেকুৱা এখন বাইক নাই যোনখনে এই বাইকখনক বিট কৰিব পাৰে, সেইটো কাৰণে সকলোৰে প্ৰিয়। আৰু ইনিচিয়েল পিকআপো যথেষ্ট সুন্দৰ। এতিয়া আহোঁ মেইনলি আপোনালোকৰ ডাউন পেমেণ্টটোৰ বিষয়ে। প্ৰাইচটো শুনিলে 1,99,208 টকা আৰু ফাৰ্ষ্ট ডাউন পেমেণ্টটো হৈ গ'ল 25,600 টকা। যদি আপোনালোকে দিয়ে তেতিয়াহ'লে 3 বছৰৰ কাৰণে 25,600 টকা যদি দিয়ে 3 বছৰৰ কাৰণে প্ৰত্যেক মাহৰ আপোনালোকৰ EMI আহিব 11,092 টকাকৈ। আৰু ছেকেণ্ড ডাউন পেমেণ্টটো হৈ গ'ল 60,000 টকা, ছেম 3 বছৰৰ কাৰণে, আৰু সেইটো EMI আহিব 8,878 টকাকৈ। স্ক্ৰীনত লগাই দিয়া আছে দেখিছে 8,887 ৰুপিজ। আৰু থাৰ্ডটো হৈ গ'ল 1 লাখ টকা। যদি কোনোবাই দিম বুলি ভাবিছে 1 লাখ টকাৰ EMI আহিব 3 বছৰৰ কাৰণে 6,332 টকাকৈ। আৰু বাইকখন লোৱা আপোনালোকে এবাৰ ডিলাৰত গৈ খবৰ কৰি আহিব। প্ৰত্যেকটো ডিলাৰতে অন ৰোড প্ৰাইচটো বেলেগ বেলেগ হয়। আৰু বাইকখনৰ ফাইনেন্স কৰা আগত মানে 2-3টা ফাইনেন্সাৰৰ লগত কথা পাতিব, সকলোৰে ৰেট অফ ইণ্টাৰেষ্টটো আপ ডাউন হৈ থাকে, গতিকে চাই চিতি ল'ব। আৰু যদি নতুনকৈ কোনোবাই চাই আছে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। বাইকখন লোৱাৰ আগত এবাৰ ৰিভিউ লৈ ল'ব ভাল ধৰণে। তাৰ ভিতৰতে যদি কোনোবাই সৰহকৈ ডাউন পেমেণ্ট দিম বুলি ভাবিছে বা কমকৈ ডাউন পেমেণ্ট দিম বুলি ভাবিছে সেইটো আপোনালোকে মোক কমেণ্ট কৰিব, মই তাত ৰিপ্লাই দিম। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। যদি কোনোবাই ল'ম বুলি ভাবি আছে তেতিয়াহ'লে নিশ্চয় এবাৰ ডিলাৰত গৈ খবৰ কৰি আহিব।